হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTC ৰাজনীতিটো ইকাৰণে ভাল পায় তেখেতে শ্ৰীৰামপুৰৰ সিন্ডিকেটৰ দ্বাৰা BTCখন চলায় এইটো স্পষ্ট কথা সিন্ডিকেটত আজি ব্ৰইলাৰৰ পৰা মাছৰ পৰা তুলাৰ পৰা সবজিৰ পৰা কণীৰ পৰা যেনেকুৱাকৈ পইচা তুলি আছে তেখেতসকলে ৰাতিৰ ভিতৰত 20 কোটি 30 কোটি 40 কোটি 50 কোটি টকা তুলি আছে তাৰ কাৰণে তেখেতে BTC এৰিব নোৱাৰে আৰু তাৰ কাৰণে তেখেতে দিল্লীৰ ৰাজনীতিটো এভয়েড কৰি পেলাই ইয়াতে নিজৰ পকেট গৰম কৰাৰ কাৰণে নিজৰ সম্পত্তি অৰ্জন কৰাৰ কাৰণে ৰাজনীতিটো তেখেতে ভাল পায় আনফালেদি UP পেলে 5000 মানুহৰ তেজৰ বিনিময় BTC চুক্তিয়ে কক BTR চুক্তিয়ে কক সেই চুক্তিৰ ৰূপায়ণৰ কাৰণে বিশেষ কৰি 125 এমেণ্ডমেণ্ট বিল যোনটো সেন্ট্ৰেলৰ পৰা ডাইৰেক্ট ফান্ডিং 60টা সমষ্টি নিৰ্ধাৰিত কৰা যোনটো কাম সেইটো কোনোবা BTCৰ MCLA BTCৰ চিবে দিল্লীত কোনোবা প্ৰধানমন্ত্ৰীৰ লগত MLAৰ লগত বা বিধান পাৰ্লামেণ্টত থাকি পেলাই তেখেতে কোৱা কোনো কথা অথৰিটি নাই গতিকে ৰাজ্যসভাৰ সাংসদ আৰু লোকসভাৰ সাংসদ এই সাংসদসকলে BTRৰ যি মূল আদি যোনটো গঠন কৰিব লগা যি কাম সেই কামটো সাংসদে কৰিব গতিকে হাগ্ৰামাৰ কথাৰ একদম মানে কোনো ওজন নোহোৱা এটা কথা তেওঁ সিন্ডিকেটৰ পইচাৰ কথা ভাবে আৰু BTCত যোৱা যিখিনি ধন এই ধনটো লুণ্ঠন কৰি কেনেকুৱাকৈ আত্মসাৎ কৰিব পাৰে নিজৰ এটা সাম্ৰাজ্য এটা গেং বনাব পাৰে সুস্থ সমাজক ইন্টেলেকচুৱেল সমাজক বুদ্ধিজীৱিকক পঢ়া শুনা থকা শিক্ষা থকা ল'ৰা ছোৱালীক ভৰিৰে মুহুৰাই পেলাই ৰাজনীতি কৰি ভাল পায় এই ব্যক্তিটোৱে হ'ল হাগ্ৰামা মহিলাৰী। Thank you.